বন্ধু বান্ধৱীসকল মই আছাম টেক চেনেলৰ পৰা কৈছোঁ আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিগ ব্ৰেকিং নিউজ। তোমালোকৰ এক্সামটো অলপ পিছুৱাই দিয়া হৈছে। তোমালোকৰ হাতত এতিয়া 3-4 মাহ সময় আছে। তোমালোকে ভালকৈ পঢ়া আৰু তোমালোকৰ ৰুটিনটো চেক কৰিবলৈ হ'লে তোমালোকে ফাৰ্ষ্ট টাইম ক্ৰম বা গুগলত আহিবা। আহি কেনে ইয়াতে চাৰ্চ বাৰত লিখিবা HSLC ৰুটিন 2021 লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব। তোমালোকে ডেস্কটপ মোডটো কৰি ল'বা। মই ডেস্কটপ মোডটো কৰি লৈছোঁ। এনেকুৱা আহি যাব। চোৱা, এনেকুৱা আহিছে আছাম HSLC ৰুটিন 2021 এক্সাম ফ্ৰম 11 মে চেক সেৱা। 11 মে'ত তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। মেট্ৰিকৰ পৰীক্ষাটো 11 মে'ত আৰম্ভ হ'ব আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো 12 মে'ত আৰম্ভ হ'ব। ইয়াতে তোমালোকে ক্লিক কৰি দিবা এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব আছাম HSLC ৰুটিন 2021 এক্সাম ফ্ৰম 11 মে চেক সেৱা HSLC ৰুটিন 2021 এট sevaonline.org। অলপ ওপৰলৈ টানি দিবা। টানি দিয়াৰ পিছত আৰু হেমন্ত বিশ্ব শৰ্মাই নিজে টুইট কৰি জনাইছে। এই টুইটটো তোমালোকক দেখুৱাই দিম। ইয়াতে কিবা কিবি লিখা আছে। আছাম HSLC ৰুটিন 2021 হেমন্ত বিশ্ব শৰ্মা মিনিষ্টেড গভৰ্ণমেণ্ট অফ আছাম। এইটো মিনিষ্টেড গভৰ্ণমেণ্ট অফ আছামৰ পৰা ন'টিচ কৰিছে। তোমালোকৰ এক্সামটো অলপ পিছুৱাই দিয়া হৈছে। তোমালোকে অলপ ভালকৈ পঢ়িবা। কৰোণাৰ মহামাৰীৰ কাৰণে অলপ মানে স্কুলবিলাকত ক্লাছ হোৱা নাই। সেইকাৰণে তোমালোকে অলপ ভালকৈ পঢ়িবা। ঘৰতে পঢ়িবা। তোমালোকে ৰিজাল্টটো অলপ ভাল কৰিবা আৰু এইবাৰ অলপ মানে চলিত বৰ্ষত অলপ এক্সামটো অলপ হাৰ্ড হ'ব। হেমন্ত বিশ্ব শৰ্মাই নিজে টুইট কৰি জনাইছে। তোমালোকে হেমন্ত বিশ্ব শৰ্মাৰ টুইটটো চোৱা। HSLC HS এক্সামিনেশ্যন 2021 উইল বি কণ্ডক্টেড এজ ফল'। আৰু 1 নম্বৰত দি দিছে ইয়াতে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন ফ্ৰম 11 মে 11 মে'ৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। আৰু 2 নম্বৰত হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন ফ্ৰম 12 মে 12 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। আৰু ইয়াতে ৰিজাল্টটো কেতিয়া ডিক্লেয়াৰ হ'ব সেইটোও দি দিছে। ৰিজাল্ট অফ HSLC এণ্ড HS এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ্ড উইথিন 7 and 13 জুলাই। 7 তাৰিখৰ পৰা 30 জুলাইৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাব। আৰু তোমালোকে যদি ৰুটিনটো চাব খোজা তোমালোকে অলপ ওপৰলৈ টানি দিবা। টানি দিয়াৰ পিছত এনেকৈ আহি যাব। চোৱা, ইয়াত আহি গৈছে এক্সাম ডেট, মৰ্ণিং শ্বিফ্ট আৰু আফটাৰনুন শ্বিফ্ট। আৰু তোমালোকত 11 মে'ত ইংলিছ আছে, 12 মে'ত আছে তোমাৰ টেক্সটাইল ড্ৰেছিং, 13 মে'ত আছে এছামিছ, 14 মে'ত আছে ছ'চিয়েল ছায়েন্স, 15 মে'ত আছে জেনেৰেল মেথামেটিক্স, 17 মে'ত আছে ফাইন আৰ্টছ, 20 মে'ত আছে জেনেৰেল ছায়েন্স, 22 মে'ত আছে MIL ইংলিছ, 25 মে'ত আছে হিন্দী, এৰাবিক। তোমালোকে যোনটো যাই ছাবজেক্ট লৈছা সেইটো হিচাপত পৰীক্ষা হ'ব। তোমালোকে এইবিলাক চাই ল'বা। ইয়াতে ৰুটিন গোটেইবিলাক আছে। 28 মে'ত আছে মণিপুৰী বড়ো আৰু 29 মে'ত আছে এৰাবিক। এনেকুৱা আছে আৰু তোমালোকে চাই ল'বা। 31 মে'তো আছে MIL ইংলিছ। তোমালোকে চাই ল'বা। আৰু যদি ডাউনলোড কৰিব বিচাৰা তোমালোকৰ ৰুটিনখন, ইয়াতে লিখা আছে ডাউনলোড হিয়াৰ। কেণ্ডিডেট কেন ডাউনলোড আছাম HSLC টাইমছ টেবল 2021 ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট sevaonline.org। এইটো ৱেবছাইটত যাই কিনে তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকক মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ, যাতে তোমালোকে ঘৰতে অলপ ভালকৈ পঢ়া। তোমালোকৰ হাতত এতিয়া 3-4 মাহ সময় আছে। তোমালোকে ভালকৈ পঢ়া, ৰিজাল্টটো ভাল কৰা। এতিয়া 2021ত অলপ এক্সামৰ মানে অলপ হাৰ্ডলি হ'ব। আৰু মোৰ হিচাপত মানে 70 মাৰ্কৰ পৰীক্ষা হ'লে ভাল হয়। 30 মাৰ্কটো মানে গুচাই দিব লাগে। 100 তাৰমানে যিহেতু কৰোণা মহামাৰীৰ কাৰণে পৰীক্ষাৰ্থীসকলৰ বহুত ক্ষতি হৈছে। সেইটো কাৰণে মানে 30 মাৰ্কটো বাদ দিব লাগে। 70 মাৰ্কৰ পৰীক্ষা হ'লে মোৰ হিচাপত ভাল হয়। যদি মোৰ ভিডিঅ' চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা, যাতে এনেকুৱা ভিডিঅ' নিয়মিতভাৱে পাই থাকে। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ, জয় অসম।